নমস্কাৰ, মোৰ নাম বেদৰবোধ শইকীয়া। আপোনালোক সকলোকে মোৰ এই ইউটিউব চেনেল অল এবাউট অসমলৈ স্বাগতম জনাইছোঁ। মই আজি মোৰ ইউটিউব চেনেলটোত য়োগাৰ বিষয়ে কেইটামান কথা ক'বলৈ আগবাঢ়িছোঁ। মই এজন চাৰ্টিফাইড য়োগা ট্ৰেইনাৰ হয়, লগতে মই য়োগাৰ চাৰ্টিফিকেট এণ্ড ডিপ্ল'মা দুয়োটা কোৰ্চে কৰিলোঁ। আৰু মই বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠান আৰু স্কুল কলেজত মই য়োগা শিকাইছোঁ। আৰু লগতে 2018 চনত আমাৰ এটা তিতাবৰ দায়িত্বত আমাৰ এটা য়োগা চেণ্টাৰ আছিল। মোৰ য়োগা চেণ্টাৰটোত সহ শিক্ষক আৰু শিক্ষয়িত্ৰীসকলৰ সৈতে লগ হৈ সৰুৰে পৰা ডাঙৰলৈকে বিভিন্ন লোকক য়োগাৰ প্ৰশিক্ষণ দিছিলোঁ। গতিকে আহকচোন আমি আজি ভালদৰে জানিবলৈ চেষ্টা কৰোঁ। আমি য়োগা কেনেদৰে কৰিব লাগে, আমি কেনেদৰে য়োগা কৰি আমি উপকৃত হ'ব পাৰোঁ। মই আজি এই ভিডিঅ'টোত য়োগা অৰ্থাৎ যোগাসনৰ বিষয়ে কেইটামান সৰু সৰু কথা ক'বলৈ আগবাঢ়িছোঁ। য়োগাৰ দ্বাৰা আমি কেনেদৰে নিজকে ফিট ৰাখিব পাৰোঁ, কেনেদৰে আমি বেমাৰৰ পৰা আঁতৰত থাকিব পাৰোঁ। আমি যদি দৈনন্দিন ব্যস্ততাপূৰ্ণ কাৰ্যকলাপৰ মাজৰ পৰাও যদি আমি অলপমান সময় উলিয়াই আমি যোগাভ্যাস কৰোঁ, তেনেহ'লে ইয়াৰ যথেষ্ট সুপৰিণাম আমাৰ জীৱনত পৰিব। এইখিনিতে এটা কথা মই কওঁ যে যোগ কোনো চিকিৎসা পদ্ধতি নহয়। বহুতো মানুহে কয় যে আপোনাৰ ভৰি বিষ হৈ আছে, আপোনাৰ আমুক হৈ আছে, আপোনাৰ তামুক হৈ আছে, আপুনি যোগাসন কৰে। কিন্তু তেনেকুৱা একো নহয়। যোগ কোনো চিকিৎসা পদ্ধতি নহয়, বৰঞ্চ কোনো ৰোগে যাতে আমাৰ শৰীৰত আক্ৰান্ত কৰিব নোৱাৰে তাৰ প্ৰতি লোৱা এটা ব্যৱস্থাহে। আচলতে বৰ্তমান সময়ত য়োগা বুলি ক'লে নজনা মানুহ নোলাব। সকলোৱে কম বেছি পৰিমাণে য়োগাৰ বিষয়ে জানে, সকলোৱে কম বেছি পৰিমাণে য়োগা কৰে। সহজ অৰ্থত আমি য়োগা বুলি ক'লে আমি ক'ব লাগিব শৰীৰৰ বিভিন্ন অংগৰ বিভিন্ন ধৰণৰ স্থিতি। কিন্তু বহুতো মানুহে সময়ৰ অভাৱৰ কাৰণে জিমেই হওক নাইবা য়োগাই হওক কৰিবলৈ এলাহ কৰে। কিন্তু য়োগা আমাৰ কাৰণে ইমানেই এচেঞ্চিয়েল যে আমি য়োগা কৰি আমি বেমাৰ ভাল কৰিব পাৰোঁ আৰু লগতে আমি মানসিক শান্তিও লাভ কৰিব পাৰোঁ। মেইন হৈছে আমাৰ মানসিক শান্তি। আমি যদি আমাৰ মনটো স্থিৰ কৰি ৰাখিব নোৱাৰোঁ, তেন্তে আমি কোনো এটা কামতে সফলতা লাভ কৰিব নোৱাৰোঁ। য়োগাই আমাক মানসিক শান্তি প্ৰদান কৰে, আমাৰ মন স্থিৰ কৰি ৰাখে আৰু লগতে বিভিন্ন বেমাৰ আজাৰৰ পৰা আমাক সুৰক্ষিত কৰি ৰাখে। আমাৰ যদি কিবা এটা বেমাৰ হয়, আমি সকলো ক'ত যাওঁ? ডক্টৰৰ ওচৰলৈ। ডক্টৰে এতিয়া কি কৰে বাৰু? আমাৰ যিকোনো ধৰণৰ বেমাৰ হওক, কঁকালৰ বিষেই হওক, চুগাৰ হওক, প্ৰেছাৰ হওক, আমি শকত হৈ গৈছোঁ, তেতিয়া ডক্টৰে কয় যে আপুনি য়োগা জইন নকৰে কিয়? আপুনি য়োগা কৰক। কাৰণ কিয় কয়? কাৰণ য়োগাৰ দ্বাৰা আমি নিজকে সুস্থ কৰি ৰাখিব পাৰোঁ। য়োগা কৰি আমি শাৰীৰিকভাৱে উপকৃত হোৱাৰ উপৰিও আমি আধ্যাত্মিকভাৱেও বহুদূৰ আগুৱাই যাব পাৰোঁ। বৰ্তমান সময়ত য়োগা ইমানেই পপুলাৰ হৈ গৈছে যে সমগ্ৰ বিশ্বই য়োগাক আদৰি লৈছে। য়োগা অৰিজিনেলি ক'ৰ জানেনে? আমাৰ নিজৰ দেশৰ অৰ্থাৎ ভাৰতৰ 5000 বছৰ পুৰণি আমাৰ দেশৰ। সেইবাবে কিমান ভাল লাগে যেতিয়া সমগ্ৰ বিশ্বই য়োগাক বৰ্তমান আদৰি লৈছে। সেইবাবে সমগ্ৰ বিশ্বই 21 জুন দিনটো য়োগা দিৱস হিচাপে পালন কৰি আহিছে। বৰ্তমান সময়ত য়োগা বহুতেই কৰে। উদাহৰণস্বৰূপে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কথা ক'ব পাৰোঁ, আমি শিল্পা চেত্ৰীৰ কথা ক'ব পাৰোঁ। সকলোৱে য়োগা কৰে। কিন্তু কিয় কৰে? য়োগাৰ দ্বাৰা তেওঁলোকে যথেষ্ট উন্নতি লাভ কৰিছে আৰু লগতে নিজকে সুস্থ কৰি ৰাখিব পাৰিছে। সেইবাবে তেওঁলোকে য়োগা কৰে। য়োগা কৰিবলৈ আপুনি ইমান চিন্তা কৰি থাকিব নালাগে। আপুনি ঘৰতেই বহি আপোনালোকে ৰুমৰ ভিতৰত য়োগা কৰিব পাৰে। 10ৰ পৰা 90 বছৰ ভিতৰৰ সকলো ব্যক্তিসকলেও যোগাভ্যাস কৰিব পাৰে। আপোনালোকৰ ওচৰত যদি য়োগা মেট আছে তেন্তে য়োগা মেট লৈ লওক, নাইবা যদি আপোনালোকৰ ওচৰত য়োগা মেট নাই, ব্লেংকেট আছে, পাতল ব্লেংকেট জাপি পেলানি আপোনালোকে লৈ লওক। যদি আপোনালোকৰ ওচৰত ব্লেংকেটো নাই তেন্তে আপোনালোকে বিচনা চাদৰ দুভাঁজ কৰি পেলানি আপুনি বহি তাৰ ওপৰত য়োগা কৰিব পাৰে। আপোনালোকে ঘৰৰ ভিতৰতো কৰিব পাৰে অথবা বাহিৰতো কৰিব পাৰে। কেৱল ঠাইডোখৰ মুকলি হ'ব লাগে আৰু অলপ পৰিমাণে বতাহ চলাচল কৰা হ'ব লাগে আৰু ঠাইডোখৰ বিশেষকৈ পৰিষ্কাৰ হ'ব লাগে। আমি আজি আপোনালোকক দুটামান আসন কৰি দেখুৱাম আৰু সেই আসনটোৰ পৰা আমাৰ কেনেদৰে আমি উপকৃত হ'ম তাৰ বিষয়ে মই আপোনালোকৰ আগত আজি ক'ম। আজিকালি সকলো মেদবহুলতাত ভোগে অৰ্থাৎ শকত হৈ গৈ আছে। আমি যদি বেছিকৈ খাওঁ আৰু আমি যদি কোনো ফিজিকেল এক্টিভিটি নকৰোঁ তেতিয়াতো আমি শকত হ'মেই। লগতে শকত হোৱাৰ আৰু এটা কাৰণ আছে, সেইটো হৈছে থাইৰইড। ডক্টৰে কয় নহয় আপোনাৰ থাইৰইডটো চেক কৰি লওক। কিন্তু কিয় কয়? থাইৰইড দুটা টাইপ আছে, এটা হৈছে বহুত ক্ষীণাই যায় আৰু আনটোত শকত হৈ যায়। যি বেছিকৈ নাখায় কিন্তু শকত হৈ গৈ থাকে। শকত হৈ গ'লে মানুহৰ নানা ধৰণৰ প্ৰব্লেমৰ সন্মুখীন হয়। কোনোবাই শকতটো ক্ষীণ কৰিবলৈ ৰাতিপুৱা দৌৰিবলৈ যায়, কোনোবাই জিম জইন কৰে, নতুবা আন কোনোবাই য়োগা কৰিব বিচাৰে। কিন্তু বহুতেই সঠিক পদ্ধতিৰে য়োগা কৰিব নাজানে। আৰু আজি মই আপোনালোকক 2-3টামান আসন কৰি দেখুৱাম আমি কেনেদৰে য়োগা কৰিব লাগে। কিন্তু আপোনালোকে কেৱল য়োগা কৰিলেই নহ'ব, আপোনালোকে নিজৰ ডায়েটটো মেইনটেইন কৰিব লাগিব। বোলে ৰাতিপুৱা মই য়োগা কৰিলোঁ, তাৰপিছত মই উঠি পেলানি মই বহুত কিবা কিবি খাই দিলোঁ, তেনেকুৱা নহ'ব। আপোনালোকে ডায়েটটো মেইনটেইন কৰিব লাগিব, লগতে আপোনালোকে প্ৰপাৰ য়োগাও কৰিব লাগিব। য়োগাৰ আসনকেইটা দেখুওৱাৰ আগত মই আপোনালোকক য়োগাৰ ওপৰত আৰু এটা কথা কওঁ যে আপোনালোকে যেতিয়া য়োগা কৰিব এটা নিৰ্দিষ্ট সময়তহে আপোনালোকে য়োগা কৰিব। বিশেষকৈ ৰাতিপুৱাৰ যি সময়, ৰাতিপুৱাৰ 6টা বজাৰ পৰা যি 7টাৰ সময়ছোৱা, সেই সময়ছোৱা য়োগাৰ কাৰণে অতি উত্তম বুলি কয়। যদি আপোনালোকৰ ওচৰত ৰাতিপুৱা সময় নাথাকে তেন্তে আপোনালোকে দুপৰীয়া অথবা আবেলিও য়োগা কৰিব পাৰে, কোনো কথা নাই। কিন্তু ৰাতিপুৱা সময়কণ য়োগাৰ কাৰণে অতি উত্তম বুলি কয়। কিন্তু আপোনালোকে যেতিয়া দুপৰীয়া অথবা আবেলি যেতিয়া আপোনালোকে য়োগা কৰিব, তেতিয়া আহাৰ খোৱাৰ প্ৰায় 3-4 ঘণ্টামানৰ পিছতহে আপোনালোকে য়োগা কৰিবলৈ যাব। এনেকুৱা নহয় যে আপোনালোকৰ এতিয়া ভাত খাই হৈ গ'ল আপোনালোকে এতিয়া য়োগা কৰিব পাৰিব, তেনেকুৱা নহয়, সেইটো নকৰিব। বিশেষকৈ আপোনালোকে অলপ ৰৈ মেলিহে য়োগা কৰিব। আৰু বিশেষকৈ আপোনালোকে যদি জুলীয়া কিবা আহাৰ খায় তেন্তে জুলীয়া আহাৰ খোৱাৰ আপুনি 1 ঘণ্টামানৰ পিছতহে আপোনালোকে য়োগা কৰিব। আৰু এটা কথা আপোনালোকে মন কৰিব, যেতিয়া আপোনালোকৰ য়োগা কৰি হৈ গ'ল, মোৰ য়োগা কৰি মই এতিয়া খাই দিম বহুতে, য়োগা কৰি আপোনালোকৰ শেষ হ'ব, তাৰ 1.5 ঘণ্টা বা 2 ঘণ্টামানৰ পিছতহে আপোনালোকে কিবা খাবলৈ যাব। আপোনালোকৰ কৰি হৈ গ'ল, বোলে মই এতিয়া য়োগা কৰিলোঁ, বহুত টাইম কৰিলোঁ, এতিয়া মই বহুত যি টি খাই দিওঁ, সেইটো নকৰিব।
অলপ ৰৈ মেলিহে খাব। আজি মোৰ লগত মোৰ সহশিক্ষয়িত্ৰী আছে, গতিকে আহকচোন আমি আজি দুটামান আসন কৰি দেখুৱাম আপোনালোকৰ আগত আৰু বুজাই দিবলৈ চেষ্টা কৰিম যে আমি এই আসনকেইটা কৰিলে আমাৰ কি কি লাভ হয়, আমি এই আসনকেইটা কিয় কৰিব লাগে। আমি যিটো আসন কৰিবলৈ লৈছোঁ ইয়াক দ্বিপাদ উত্তান প্ৰাদাসন বুলি কোৱা হয়। এই আসনত দুয়োখন ভৰি ওপৰলৈ উঠোৱা হয় বাবে ইয়াক উত্তান প্ৰাদাসন বুলিও কোৱা হয়। এই আসনটো কৰিবলৈ হ'লে আমি প্ৰথমতে আমি সংস্থিতিত থাকিম আৰু সংস্থিতিৰ পৰা উশাহ লৈ দুয়োখন ভৰি ওপৰলৈ তুলি 90 ডিগ্ৰী কোণ কৰিবলৈ চেষ্টা কৰিম এনেদৰে। ইয়াৰ পিছত আমাৰ চকুৰ দৃষ্টি দুয়োখন ভৰি বুঢ়া আঙুলিৰ ওপৰত থাকিব আৰু উশাহ নিশাহ স্বাভাৱিকভাৱে লৈ থাকিব এনেদৰে। প্ৰথম অৱস্থাত আপোনালোকে যিমান সময় পাৰে সিমান সময় এইদৰে স্থিৰ থাকিবলৈ চেষ্টা কৰিব। যদি আপোনালোকে বেছি সময় থাকিব নোৱাৰে, প্ৰায় 5 ছেকেণ্ডমান থকাৰ পিছত লাহে লাহে উশাহ এৰি এনেদৰে দুয়োখন ভৰি তললৈ নমাই লৈ আহিব। এই আসনত ভৰি ওপৰলৈ তোলোতে দুয়োখন ভৰি লগাই ৰাখিব লাগে, ভৰিৰ আঁঠু পোন কৰিব লাগে আৰু ভৰি মাটিৰ পৰা সমকোণ সৃষ্টি কৰিব লাগে আৰু পিঠি আৰু কাণ সম্পূৰ্ণকৈ মাটিত লাগি থাকিব লাগে। এই আসনটো দেখিবলৈ প্ৰথম অৱস্থাৰ পৰা কৰিবলৈ অতি সহজ যদিও আসন স্থিতিত কিছু সময়ৰ বাবে স্থিৰ থকাটো অতি কঠিন। এই আসনটো প্ৰথম অৱস্থাত 3 পৰা 5 ছেকেণ্ডমান সময় স্থিৰ ৰাখিলেও সুফল পাব আপোনালোকে, কিন্তু অভ্যাসৰ দ্বাৰা ইয়াৰ সময়সীমা আপোনালোকে 5 পৰা 10 মিনিটলৈ লাহে লাহে বঢ়াই লৈ যাব পাৰিব। এতিয়া আহিছোঁ অন্য এটা আসনলৈ, ইয়াক কোৱা হয় নৌকাসন। এই আসনত শৰীৰৰ স্থিতি নাওৰ দৰে হোৱাৰ বাবে এক নৌকাসন বুলি কোৱা হয়। এই আসনত আমি উশাহ লৈ দুয়োখন ভৰি মাটিৰ পৰা ওপৰলৈ তুলি 45 ডিগ্ৰী কোণ কৰি স্থিৰ থাকিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত উশাহ বন্ধ ৰাখি সেই স্থিতিত কাণ আৰু পিঠি ওপৰলৈ তুলি দুই হাতেৰে দুয়োখন ভৰি বুঢ়া আঙুলি অথবা দুয়োখন ভৰি ধৰি স্থিৰ থাকিবলৈ চেষ্টা কৰিম। ইয়াৰ পিছত আমি ছখন স্বাভাৱিক অৱস্থাত ৰাখি সেই স্থিতিত আমি স্থিৰ ৰ'ম। আমি লাহে লাহে উশাহ এৰি লাহে লাহে দুয়োখন হাত, কাণ আৰু মূৰ মাটিত থ'ম আৰু লাহে লাহে দুয়োখন ভৰি আমি তললৈ নমাই আনিম। এই আসনকেইটাত বিশেষকৈ উৰ তন্ত্ৰিকাবোৰৰ ওপৰত অধিক টান পৰে, ফলত পেটৰ তন্ত্ৰিকাবোৰৰ সংকোচন হয় আৰু পেটৰ তন্ত্ৰিকাবোৰৰ ওপৰত চাপ পৰে। ক্ষুদ্ৰান্ত, বৃহদান্ত আৰু পাচক ৰস উৎপন্ন কৰা গ্ৰন্থিৰ ওপৰত এই চাপৰ ভাল প্ৰভাৱ পৰে। সেয়ে পাচনতন্ত্ৰৰ ৰোগত এই আসন অতি উপকাৰী। পেটত যথেষ্ট চাপৰ ফলত যি আমাৰ পেটত ফেটছ আছে আমাৰ সেইবোৰ বাৰ্ণ হয় আৰু আমাৰ পেট কমি আহে। গতিকে আপোনালোকে এই আসনটো যদি আপোনালোকে অভ্যাস কৰে তেন্তে ইয়াৰ পৰা আপোনালোকে যথেষ্ট সুফল লাভ কৰিব পাৰিব। আজি মোৰ লগত মোৰ সহশিক্ষয়িত্ৰী আছে, আমি একেলগে বিভিন্ন জেগাত য়োগাৰ প্ৰশিক্ষণ দিছোঁ। তেওঁ আজি আপোনালোকৰ আগত তেওঁৰ এক্সপিৰিয়েঞ্চটো শ্বেয়াৰ কৰিব। নমস্কাৰ, মোৰ নাম প্ৰিয়ংকা। মই যোৱা 2015ৰ পৰা য়োগাৰ লগতে জড়িত হৈ আছোঁ। আমি দুয়োটাই বহুতো জেগাত য়োগাৰ ট্ৰেইনিং দি আছোঁ, ফ্ৰী কেম্পছ দিছোঁ আৰু য়োগা কৰিলে বহুত লাভ হয়। এতিয়া যোনটো পেণ্ডেমিকৰ সময় হয় যে চবেই গম পায় যে আমি য়োগা কেলৈ কৰিব লাগে, কি কি লাভ পাওঁ। তো আমি জাষ্ট এটা শ্বৰ্ট ট্ৰাই কৰিছোঁ, শ্বৰ্ট ভিডিঅ' এটা বনাই ট্ৰাই কৰিছোঁ যে আমি য়োগাটো কৰিলে কি কি আমাৰ লাভ হয়। ইতিমধ্যে বহুতেই কলেজত আমি য়োগা কেম্প দিছোঁ, টেম্পৰৰী বেচিছত 1 মান্থ কাৰণে য়োগা। আমাৰ নিজৰ এটা য়োগা চেণ্টাৰ আছিলে, আমি প্ৰায় 3 মাহমান তাত আমি য়োগা ট্ৰেইন কৰিছিলোঁ মানুহক। এণ্ড আমি তাহাঁতৰ পৰা গম পাইছোঁ যে তাহাঁতি উইদিন 3 মান্থছ তাহাঁতি কেনেকুৱা ফিল কৰিছে, তাহাঁতৰ কেনেকুৱা বডি ট্ৰান্সফৰ্মেশ্যনছ আৰু তাহাঁতি কি কি লাভ পাইছে। তো সেইকেইটা কথা শুনি বহুত ভাল লাগিলে। তো আমি এইটো আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, এটা শ্বৰ্ট ভিডিঅ' দি আমি ৰিকুৱেষ্ট কৰিছোঁ যে আপোনালোকেও ঘৰত ৰাতিপুৱা বা গধূলি কমে 45 মিনিটছ য়োগা প্ৰেক্টিছ কৰক আৰু আপোনালোকৰ যিবিলাক অভিজ্ঞতা আছে আমাৰ লগত শ্বেয়াৰ কৰিব থ্ৰু কমেণ্টছ। আৰু আপোনালোকে যদি য়োগাৰ ওপৰত কিবা জানিব বিচাৰিছে, যদি আপোনালোকে ভাবিছে যে এই টপিকটোৰ ওপৰত আৰু ভিডিঅ' বনাব লাগে, তেন্তে আপোনালোকে আমাক কওক যে কি আপোনালোকৰ ওপৰত কি আপোনালোকৰ প্ৰব্লেম আছে আমাৰ আগত শ্বেয়াৰ কৰক। আমি যিমান পাৰোঁ সিমান আপোনালোকক সহায় কৰিবলৈ আমি চেষ্টা কৰিম। আৰু আপোনালোকে যদি এই ভিডিঅ'টো ভাল লাগিলে তেতিয়া আমাক আৰু কমেণ্টছত ক'ব, তেতিয়া আমি আৰু নতুন নতুন ভিডিঅ'ছ আপোনালোকৰ আগলৈ আনিম। আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়া লাইক, কমেণ্ট এণ্ড প্লিজ শ্বেয়াৰ। নমস্কাৰ, মই বাস্তৱ বৰা। যম, নিয়ম, আসন আৰু প্ৰাণায়াম এই কেওটাৰে মানুহৰ দৈহিকৰ লগতে মানসিক স্বাস্থ্যও যথেষ্টখিনি সুন্দৰ কৰি ৰাখে। 2016 চনৰ পৰা 18 বৰ্ষলৈকে নৰ্থ লখিমপুৰ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকাৰ সময়ছোৱাত প্ৰজাপিতা ব্ৰহ্মকুমাৰী অনুষ্ঠানৰ জৰিয়তে লাভ কৰা যোগাভ্যাসৰ শিক্ষাই পৰৱৰ্তী সময়ত মোক যথেষ্ট পৰিমাণে মানসিকভাৱে সবল হোৱাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিছিল। আৰু এই যোগাভ্যাসৰ জৰিয়তে মানুহৰ মানসিক জগতখনত যথেষ্ট ধৰণৰ প্ৰভাৱ পেলাব পাৰে। শিক্ষাৰ্থীসকলে পঢ়া শুনাৰ কাৰণে অৰ্থাৎ মেডিটেশ্যন বা একাগ্ৰতাৰ কাৰণে যোগাভ্যাসক আয়ত্ব কৰিব পাৰে। গতিকে মোৰ নিজৰ জীৱনতো যোগৰ যথেষ্টখিনি প্ৰভাৱ মই লাভ কৰিছোঁ মোৰ পঢ়া শুনা কৰাৰ ক্ষেত্ৰত বা অন্যান্য কাম কৰাৰ ক্ষেত্ৰত। গতিকে উদ্যম স্পৃহাৰ লগতে কৰ্মস্পৃহাৰ ক্ষেত্ৰতো যোগাভ্যাসৰ যি আঁচনি সেয়াই সকলো সময়তে
খুব সুন্দৰ এটা প্ৰভাৱ পেলাই আহিছে, আগলৈ পেলাই থাকিব। গতিকে যোগাভ্যাস কৰক সকলোৱে আৰু নিজকে সুস্থ কৰি ৰাখক। ধন্যবাদ। আমাৰ আজি এই ভিডিঅ'টো ইমানেই। যদি আপোনালোকে এই ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰক, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।